হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ মই আনিব খুজিছোঁ খুব সুন্দৰ ৰেচিপি এটা, পেৰা। আপোনালোকে সকলোৱে ভাল পায় চাগে ন পেৰা খাবলৈ? মই বিৰাটেই ভাল পাওঁ। আৰু ঘৰৰ গৰুৰ গাখীৰেৰে মই পেৰা বনাবলৈ ওলাইছোঁ। এয়া গাখীৰ লৈছোঁ, মই আধা লিটাৰ গাখীৰ লৈছোঁ। আধা লিটাৰ গাখীৰত ওলাব 7-8টামান পেৰা ওলাব আৰু ধুনীয়াকৈ। মই আপোনালোকক দেখাব লৈছোঁ আৰু সেইকাৰণে অলপ কম গাখীৰেৰে বনাইছোঁ। আপোনালোকে বেছিকৈও ল'ব পাৰে গাখীৰৰ পৰিমাণটো। এয়া গাখীৰখিনি গেছত বহাই দিছোঁ, কেৰাহী এখনত বহাই দি কিনে উতলিব দিছোঁ আৰু জুইটো হাই ফ্লেমত দিছোঁ। তাৰপিছতে গাখীৰখিনি উতলি আছে, এনেকৈ মই লৰাই দিছোঁ। উতলি উঠিছে। তাৰপিছত উতলাৰ পিছত গেছৰ ফ্লেমটো এবাৰ মিডিয়ামত দিব, এবাৰ হাই ফ্লেমত দিব। এনেকৈ গাখীৰখিনি উতলাই থাকিব লাগিব। তাৰপাছত মই চেনি দিছোঁ। চেনি সোৱাদ অনুসৰি দিব, আপোনালোকে যেনেকৈ যিমানখিনি ভাল পায়। মই কমকৈ দিছোঁ চেনি গাখীৰৰ পৰিমাণৰ হিচাপত। গাখীৰ আধা লিটাৰত মই চেনি আধা কাপমান দিছোঁ আৰু এয়া চেনি দি কিনে লৰাই দিছোঁ। চেনিখিনি গলিব আৰম্ভ হৈছে আৰু দেখিছেনে? গাখীৰখিনি উতলি নাইকিয়া হৈ গৈছে, গোট লাগি গৈছে আৰু এয়া পেৰাৰ কাৰণে ৰেডি হৈছে আৰু এয়া দেখিছেনে? চুজিৰ নিচিনা হৈছে। আপোনালোকে বনালেও এনেকুৱা হ'ব, আপোনালোকে ট্ৰাই কৰি চাবচোন। তাৰপিছত মই এখন বেলেগ প্লেটত লৈ এয়া আটা মঠাৰ নিচিনাকৈ এনেকৈ মঠিছোঁ অলপ টাইম। গৰম আছে যে, সাৱধানে এইখিনি মঠিব লাগে। তাৰপিছত এয়া সৰু সৰুকৈ লাড়ু বনাই আপোনালোকে দোকানৰ নিচিনাকৈ বনাব পাৰে। মই তেনেকৈ বনাই দেখাইছোঁ আপোনালোকক। আৰু ইয়াতে ইলাচি পাউডাৰ কিবা কিবি দিব পাৰে, মই একো দিয়া নাই ইয়াতে। গাখীৰেৰে বনাইছোঁ। আৰু এয়া দেখিছেনে? খুব ধুনীয়াকৈ হৈছে। পেৰাৰ নিচিনাই লাগিছে, দোকানৰ পেৰাৰ নিচিনা। তাৰপিছত এয়া পেৰা ৰেডি। খাবলৈ বহুত টেষ্টি হয়, আপোনালোকে বনাবচোন। আৰু ভিডিঅ'টো ভাল লাগিছে যদি প্লিজ শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ